এক নম্বৰ, দুখত কেতিয়াও ভাগি পৰিব নালাগে, কাৰণ দুখৰ পিছত সুখ অনিবাৰ্য। আল কোৰাণ। শিক্ষা নথকা মানুহ এখন শুকান কাঠৰ দৰে। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়। যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ। মহাত্মা গান্ধী। প্ৰতিষ্ঠিত হ'বলৈ কোনেও সাহায্য নকৰে, কিন্তু সাফল্য লাভ কৰাৰ পিছত সকলো ওচৰত থকাৰ বাবে সুযোগ বিচাৰি থাকে। APJ আব্দুল কালাম। জ্ঞানসম পবিত্ৰ বস্তু আন একো নাই। জ্ঞানৰ সহায়ত বিশ্ব জয় কৰিব পাৰি। মাদাৰ টেৰেছা। আদেশ পালন কৰাজনেহে আদেশ দিব পাৰে। স্বামী বিবেকানন্দ। উঠা, এলেহুৱা হৈ নাথাকিবা, সৎ ধৰ্ম আচৰণ কৰা। ধাৰ্মিক লোকে ইহলোক পৰলোক উভয়তে সুখেৰে থাকে। বুদ্ধদেৱ। প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা চিৰস্থায়ী। ৰবীন্দ্ৰনাথ ঠাকুৰ। অন্ধই যেতিয়া অন্ধক বাট দেখুৱায় তেতিয়া দুয়ো খালত পৰিব। যীশুখ্ৰীষ্ট। তেওঁক শিকাওক যে এনেয়ে পোৱা 100 টকাতকৈ নিজে অৰ্জা এটকাৰ মূল্য বহুত বেছি। এই শিক্ষাই শ্ৰমক মৰ্যাদা দি স্বাৱলম্বী হ'বলৈ উদগনি দিব। আব্ৰাহাম লিংকন।